চুটিখোপত বৃহৎ পৰিমাণৰ ধান জব্দ, মুকলি বজাৰত বিক্ৰী ধান। ৰাজ্যৰ কৃষকসকলে ধান বিক্ৰী কৰোঁতে যাতে অসাধু চক্ৰৰ কবলত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ দিছিল চৰকাৰে। অসম চৰকাৰে প্ৰতি কুইণ্টল ধানত 2183 টকা নিৰ্ধাৰণ কৰি বিভিন্ন স্থানত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে। কিন্তু একাংশ অসাধু ব্যৱসায়ী আৰু একাংশ ধান মিলৰ মালিকে চৰকাৰী নিৰীক্ষণতকৈ কম মূল্যত ধান ক্ৰয় কৰি খেতিয়কক লুণ্ঠন চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। সেই অভিযোগৰ ভিত্তিতে বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ নিৰ্দেশত যোগীঘোপাৰ কাবাই তাৰিখত আহি বজাৰত যোগান বিভাগে অভিযান চলায়। অভিযানত চৰকাৰী নিৰিখ 2183 টকাতকৈ কম দামত ক্ৰয় কৰা প্ৰায় 71 বস্তা ধান জব্দ কৰে অভিযানকাৰী দলে। ৰিপৰ্ট ফাষ্ট নিউজ। মানে আমি ডিসি স্যারে কোৱা মতে আমি ইয়াত আহিব দিলে যে আনতৰে ধান এইখিনি আছে ইয়াতে বজাৰত বিক্ৰী কৰি আছে কম দামত। আমাৰতো এনে ধানৰ ইয়াত মূল্য আছে 873 টকা, কিন্তু ইয়াত সিহঁতে 750 টকা 700 টকা 800 টকাত এনেকে বেপাৰীহঁতে লৈ যায়, লৈ সেইখিনি সিহঁতে ষ্টক কৰি বেলেগত কি কৰে। সেইকাৰণে ডিসি স্যাৰে আমাক আহিব দিছে। আহি আমি ইয়াতে ধানখিনি গোটেইখিনি কোনো মানুহ নাই, কোনো ওনাৰ নাই, সেইখিনি আমি সেইকাৰণে ডিসি স্যাৰে চিজ কৰিব দিলাম। এৱাৰনেছতো আমাৰ এনে নটিচ বহুত দিয়া হৈছে, এৱাৰনেছ হৈছে গাঁৱে গাঁৱে আমাৰ বিলাকের লগত গাঁৱত গৈ গাঁও পঞ্চায়তৰ লগত এৱাৰনেছ কৰা হৈছে। সিহঁতে কৃষকে সেই ধানখিনি লৈ পিপিচি চেণ্টাৰত দিব। পিপিচি চেণ্টাৰত দিব। পিপিচি চেণ্টাৰত সিহঁতে 873 টকাকে দিলে উচিত মূল্য পাব, কিন্তু বাহিৰত বিক্ৰী কৰিলে সিহঁতে খেতিয়কে কম দাম পাব। সেইটো কাৰণে গভৰ্ণমেণ্টে খেতিয়কৰো লাভ হ'ব। আৰু এই ধানখিনি আমাৰ যেতিয়া এই ধানখিনি তাতে যাব, যোৱাৰ পিছত সেইখিনি ধান আমাৰ মিলিং হ'ব। মিলিং হোৱাৰ পিছত গভৰ্ণমেণ্টৰ এটা স্কিম আছে কি যে আমাৰ লোকাল ধান লোকালতে আকৌ দিব। এনে বাহিৰৰ পৰা ধান আনি আমাৰ এই যে ফেয়াৰ প্ৰাইচ সব ৰেচনৰ জৰিয়তে যে মানুহে পায় চাউল, তো বাহিৰৰ পৰা আনে এফচিয়াত ৰাখে, এইখিনি ধান কষ্ট বেছি পৰে, কিন্তু লোকাল ধান যদি লোকালত দিয়ে গভৰ্ণমেণ্টৰ অলপ কি হ'ব। আজি কাবাইতাৰী এইটো বজাৰত আমি জব্দ কৰিলোঁ 71 বেগ ইনটেক্ট আছিল, সেইখিনি আমাৰ আৰু লুজ আছিল। গোটেইখিনি মিলি আমাৰ 32 কুইণ্টেল আছে আমি জব্দ কৰিলোঁ। এইখিনি আমি পিপিচিত দিম, আৰু যিখিনি মানুহৰ ধান সিহঁতে এইটো পিপিচিৰ পৰা উচিত মূল্য পাই যাব। 873 টকাকে সিহঁতে পাই যাব, তাতে গ'লে সিহঁতে